Hello, মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ গণিতৰ ত্ৰিভুজৰ যিকোন চেপ্টাৰে প্ৰত্যেক বছৰে 6 ৰ পৰা 7 নম্বৰ দি যায় হিকোন চেপ্টাৰ আমি আজি আলোচনা কৰিম বহুতকৈ ভালকৈ আমি আলোচনা কৰিম এটা কৈ বট কোৱেশ্চন বিলাক যিবোৰ 3-4 নম্বৰ হেবিল আলোচনা কৰিম এমসিকিউ ইয়াৰ পিছত আমি ভিডিও বনাই তাৰ পিছত আলোচনা কৰিম এমসিকিউ মই বনাই আছো এমসিকিউৰ কাৰণে টেনচন লব নালাগে ডাইৰেক্ট এমসিকিউ কোৱেশ্চন কমন পৰিব তেনেকৈ মই বনাই আছো 20 পৰা 25 টা মান এমসিকিউ দিম তাৰ ভিতৰৰ পৰা এইচএলসি হাফ ইয়াৰলি পি টেষ্ট এনুৱেল সকলোবোৰ এক্সামতে হিকেতে কোশ্চেনে তুমি দেখা পাবা আৰু বট কোশ্চেন আমি ইটো ভিডিওত যিবোৰ বট কোশ্চেন আলোচনা কৰিম এইবোৰ বট কোশ্চেনে হল ডাইৰেক্ট কমন 100% শিওর কমন যিবোৰে আহিব এক্সামত তো আজি এখন ভিডিও আলোচনা কৰো ত্ৰিভুজ চেপ্টাৰৰ ফাৰ্স্ট মোস্ট ইম্পৰ্টেন্ট উপপাদ্য হল 6.1 যেটো উপপাদ্য প্ৰত্যেক বছৰে এবছৰ নাই আৰু বছৰ আহিয়ে থাকে 6.1 to বহুত ইম্পৰ্টেন্ট তাৰ পিছত 6.2 to ইমান ইম্পৰ্টেন্ট নাই তো ইটো মোক চাব নালাগে 6.1 to হে ইম্পৰ্টেন্ট তাৰ পিছত উদাহৰণ 1 নম্বৰটো বহুত ইম্পৰ্টেন্ট 2 নম্বৰ হওক বা 3 নম্বৰ কেতিয়াবা 3 নম্বৰ খুদি দিয়ে উদাহৰণ 1 ৰ কাৰণে 3 নম্বৰ দি দিয়ে তো এটো ম্যাক্সিমাম 2 নম্বৰে কোশ্চেন আহে কিন্তু 3 নম্বৰো আহিব পাৰে এটো কোশ্চেন এটা কোশ্চেনৰ কাৰণে তো উদাহৰণ 1 টো বহুত ইম্পৰ্টেন্ট অনুহলনি 6.2 ৰ কাৰণে হিফালে অকল এই 5 নম্বৰটো ইম্পৰ্টেন্ট এটো চিত্ৰ দি দিব পৰীক্ষাৰ কাৰণে ইটো কোশ্চেনৰ কাৰণে চিত্ৰটো দিয়াই থাকিব তো ডাইৰেক্ট কোশ্চেন হ'ব পাৰে 5 নম্বৰটো আৰু এটা ইম্পৰ্টেন্ট 9 নম্বৰটো যে এটা ABCD ট্ৰেপিজিয়াম AB পারপেন্ডিকুলার প্যারালেল DC আৰু ইয়াৰ কৰ্ণ দুটাৰ পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে AO ডিভাইডেড বাই BO ইকুৱেল টু CO ডিভাইডেড বাই DO এটো আৰু 9 নম্বৰটো আৰু 10 নম্বৰটো এই 9 আৰু 10 এটা না 9 আহিলে 10 নাহে 10 নাহিলে 9 নাহে এটো আহিয়ে থাকে দুটা উলট পালট কৈ দিয়েই থাকে হেতুটা চাবা অনুহলি 1 পইণ্ট গল 1 পইণ্ট কাৰণে এই তিনিটাই ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট যদি এক্সামিনাৰ যেটো যদি অনুহলি 1 পৰা কোশ্চেন দিব খোজে তেনেহলে তিনিটা কোশ্চেনে আগে টাৰ্গেট কৰি লয় বাস তাৰ পিছত আহা ইফালে উপপাদ্য 3 টো ইমান ইম্পৰ্টেন্ট নাই তাৰ পিছত উদাহৰণ 7 টো চাই তোবা ইম্পৰ্টেন্ট আছে মানে এক্সামত আহি হদি থাকে পি টেষ্টত মানে বহুত কেটা ডিস্ট্ৰিক্টৰ পি টেষ্টত এই উদাহৰণ 7 টো আহিছে এই কাৰণে কিন্তু ফাইনালি ইমান আহা নাই কিন্তু এবাৰ দুবাৰ আহিব পাৰে তাৰ পিছত সোৱা ইটোৰ পৰা কোশ্চেনৰ পৰা ইটো অনুলনি 6.3 কাৰণে 6.3 কাৰণে ইমান ইম্পৰ্টেন্ট নাই তাই এই 15 আৰু 16 টো চাই থব পাৰা এটো ইম্পৰ্টেন্ট আছে ইমান নহয় তথাপিও আহিব পাৰে উদাহৰণ উপপাদ্য 6.6 এটো বহুত ইম্পৰ্টেন্ট এটো বহুত ইম্পৰ্টেন্ট বহুত বাৰ আহিছে এটো বহুত ইম্পৰ্টেন্ট উদাহৰণ 6.6 বহুত ইম্পৰ্টেন্ট যে দুটা সাদৃক ত্ৰিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান বহুত ইম্পৰ্টেন্ট আহিয়ে থাকে তাৰ পিছত অনুহলনি 6.4 ৰ 6 নম্বৰটো যে প্ৰমাণ কৰা দুটা সাদৃক ত্ৰিভুজৰ কালি অনুপাত হিয়তৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান তো 4 নম্বৰ কাৰণে আহিব পাৰে বহুত ইম্পৰ্টেন্ট আৰু এটা এমসিকিউ দি দিছো যে ইটো যে কিমান যদি চেপ্টাৰ 6 ৰ পৰা ত্ৰিভুজৰ পৰা এমসিকিউ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যদি দিব খুজি তেনেহলে 9 টো ইমান বাৰ ইটো কোশ্চেন আহিব পাৰে আহে হিসাব নাই বহুত বাৰ যিকোনো টেষ্ট যিকোনো পি টেষ্ট যিকোনো ডিস্ট্ৰিক্টৰ পি টেষ্ট চোৱা এটো কোশ্চেন পাবাই ত্ৰিভুজৰ পৰা যদি এমসিকিউ আহে তো বহুত ইম্পৰ্টেন্ট তাৰ পিছত উপপাদ্য 6.8 টো ইম্পৰ্টেন্ট আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বৰ্গৰ বাহুৰ যোগফলৰ সমান মানে এটা পাইথাগোৰাছৰ সূত্ৰটো প্ৰমাণ কৰিব দিছে এটো ত্ৰিভুজৰ এটো ইম্পৰ্টেন্ট আছে তাৰ পিছত উদাহৰণ 10 বহুত ইম্পৰ্টেন্ট মই যিবোৰ কৈ আছো এইবোৰ সঁচাই বহুত ইম্পৰ্টেন্ট মই বহুত এনালাইজ কৰাৰ পিছতহে কৈ আছো মই এনেই আহি মই কোৱা নাই বহুত টেষ্ট পেপাৰ চাইছো পুৰণা কোশ্চেন পেপাৰ ডিসকাস চাইছো আলোচনা কৰিছো তাৰ পিছত আমি পাইছো হেবোৰ আমি এতিয়া গটিকেটে এক লগ কৰি উলাই আপোনালোকক দি আছো
তোমালোকক দি আছোঁ 10 বহুত ইম্পৰ্টেণ্ট তাৰপিছত 6 এই উদাহৰণ 13টো বহুত ইম্পৰ্টেণ্ট 4 নম্বৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো আহিয়ে থাকে বহুত বাৰ আহিছে বহুত ইম্পৰ্টেণ্ট উদাহৰণ 13 মই অকল উদাহৰণ দিয়া কমন দি আছোঁ আৰু এইবোৰ 100% চিয়'ৰ ব্লাইণ্ডলি ফ'ল' কৰা মই যিবোৰ দি আছোঁ সঁচাই কৈছোঁ বিশ্বাস নহ'লে হাফ ইয়াৰলি টেষ্টৰ হাফ ইয়াৰলিতো যিবোৰ চেপ্টাৰ আছে তো হাফ ইয়াৰলি এক্সাম হোৱাৰ পিছত আহি মোক ক'বা যে যিবোৰ মই কৈছোঁ সেইবোৰৰ পৰা আহিছে নে নাই মই লাইভ প্ৰমাণ দি দিম এক্সামৰ হাফ ইয়াৰলি এক্সাম হোৱাৰ পিছত সেইখন কুৱেশ্যন পেপাৰ ল'ম আৰু মই যে কৈছোঁ এইখন ভিডিঅ'টো বনাই দি আছোঁ এইখন ভিডিঅ'ৰ পৰা মই দেখাই দিম যে মই যিটো কৈছোঁ সেইটোৱে আহিছে সঁচাই কৈছোঁ বহুত ইম্পৰ্টেণ্ট আৰু যদি ইম্পৰ্টেণ্টবোৰ ভাল লাগে কমনবোৰ ভাল লাগে যদি ভিডিঅ'টো ভাল লাগে হেল্পফুল হয় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা প্লিজ বহুত কষ্ট লাগে এটা ভিডিঅ' বনাওঁতে বহুত পৰিশ্ৰম কৰাৰ পিছতহে এনেকৈ ভিডিঅ' বনাব পাৰি তাৰপিছত আহা এইটো অনুসৰি 6.5ৰ এই 13 নম্বৰটো আহে বহুত বাৰ আহিছে 13 আৰু 15 কিমান তোমালোকৰ কাৰণে এইটোৱে 13 আৰু 15 বহুত ইম্পৰ্টেণ্ট আৰু সিফালে আৰু নালাগে নাই 6.6টোৱে আহে এক্সামত নাহে এইকেইটা কুৱেশ্যন তুমি যদি দেখা যদি ফ'ল' কৰা ভালকৈ শিকি যোৱা তোমাক আৰু এই 30 চেপ্টাৰৰ পৰা বৰ্ড কুৱেশ্যনৰ কাৰণে একদমেই টেনশ্যন ল'ব নালাগে ডাইৰেক্ট কুৱেশ্যন কমন পৰিব এইবোৰ কুৱেশ্যন যিকেইটা মই কমন দিলোঁ এইকেইটাই কুৱেশ্যন তুমি ভালদৰে ঘৰত প্ৰেক্টিছ কৰা ঘৰত ভালদৰে শিকি যোৱা মই আৰু ভিডিঅ' বনাই দিম এইটো এতিয়া জাষ্ট কমনহে দিছোঁ আৰু এইবিলাক মই এক্সপ্লেইন কৰি ভিডিঅ' বনাই দিম যে সেইবোৰ ছল্ভ কেনেকৈ কৰিব লাগে আৰু MCQৰ কাৰণে টেনশ্যন নালাগে এই হাফ ইয়াৰলি যিমানকেইটা চিলেবাছত আছে সেইকেইটা গোটেইকেইটা চেপ্টাৰ আমি আগত কমন দি যাম তাৰপিছত MCQত আহিম MCQৰ কাৰণে মই কুৱেশ্যন বনাই আছোঁ MCQৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে মই যিকেইটা MCQ দিম সেনেকুৱা ধৰণে ডাইৰেক্ট MCQ কমন পৰিব পাৰে মই সঁচাই কৈছোঁ মই এনেকুৱাকৈ কুৱেশ্যন বনাই আছোঁ আৰু এইবোৰ যে ক'লোঁ বহুত ইম্পৰ্টেণ্ট আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীবিলাকক সকলোকে লগত শ্বেয়াৰ কৰি দিবা থেংক ইউ আজিৰ কাৰণে এইখিনি লগ পাম অন্য এটা ভিডিঅ'ত